Havarkehat ahavar arlo prekjam adim saihem kangpu pon Lapen long kesom pon. Karbeng Autonomous Council EM khonsing rong pika cepaduk pen ajok pinit hereponi phai ingkoyarni lakha kep Havarkehat constituency arlo prekjam adim saihem kangpu pon Lapen long istami kesom pon pado. Keceng sipini Havarkehat constituency arlo hidibong long along CEM Dr. Duliram rong hang arideng pen kali mondir ingpupon Lapen Ekalavia model residential school along e sompon apitu Havarkehat ahiti along bongkrok ingpupon Lapen apitu biluguri patua klamalong rat amai pi padopon rat amai pi along Karbeng Autonomous Council CEM Dr. Duliram rong hang MLA Dot Singh rong hang MLA Rup Singh Teron MLA Bida Singh Ingleng EM khonsing rong pi an part a tim Karbeng long abitung do an atum chetong don ren Lapen ki ong dung ke thekiding BJP klembang pubang pi atum sitame chetong don pen mai ing samjin pen pachon pon প্ৰথমতে মই হাওড়াত ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলো প্ৰেছ মিডিয়া বন্ধুসকল তথা ইয়াত উপস্থিত ৰাইজসকলক মই হাওড়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো নথৈ আমি আনন্দিত হৈছোঁ আজিৰ তাৰিখত আজিৰ দিনত আজি ইমান দিনৰ পৰা আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দে আৰু আমাৰ কাৰ্বি আংলং সকলোৰে পৰিচিত আৰু মৰমৰ আৰু সন্মানীয় আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰং ছাৰৰ ইনিচিয়েটিভত আমাৰ হাওড়া ক্ৰীড়া সন্থাৰ খেলপথাৰ 10 কোটি যিটো টকাৰ অনুদান আৰু যিটো মিনি ষ্টেডিয়াম আৰু সুন্দৰ এটা অডিটৰিয়াম আৰু ইনডোৰ ষ্টেডিয়াম গঢ়ি তোলা হৈছে সেইকাৰণে আমি হাওড়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতসকলক ভগৱানক আমি এইটোৱে প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ দীৰ্ঘজীৱী হওক আৰু সুন্দৰ সুন্দৰ কাম আৰু আৰম্ভ কৰক সকলো কাৰ্বি আংলং তথা গোটেই অসমৰ ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিব পাৰে আৰু ইতিমধ্যে আজি উদ্বোধন কৰা হৈছে আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ডক্টৰ তুলিৰাম ৰংহাং ছাৰে আৰু তেখেতে এইমাত্ৰ আমাক কথা দি গৈছে এইকেইদিন ভিতৰতে বাউণ্ডাৰী ৱাল আৰু যিটো খেলৰ যিটো খেলপথাৰটো বিশেষকৈ বাৰিষা কালত আমাৰ বোকাময় হৈ যায় সেইকাৰণে তেখেতে আমাক কথা দিছে যে এই কেইদিন ভিতৰতে এই খেলপথাৰটো উন্নত মানদণ্ডৰ যিটো খেলপথাৰ গঢ়ি তোলা হ'ব বুলি তেখেতে আমাক কথা দি গৈছে সেইকাৰণে আমি তেখেতক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ থেংক ইউ পোন প্ৰথমবাৰ কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰৰ আঁচনি 27 কোটি টকা 27 কোটি 50 লাখ টকা আঁচনি একলব্য বিদ্যালয় আজি আমি আধালা স্থাপন কৰা হৈছে আৰু কামো আৰম্ভ কৰি আছে প্ৰায় 50%ৰ কামটো সম্পূৰ্ণ হৈছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বৰ্ডাৰ পিচিঙৰ পৰা আৰম্ভ কৰি কেণ্টিনৰ পৰা আৰম্ভ কৰি যোগা চেণ্টাৰৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিলৈকে আমি আজি আধালা স্থাপন কৰা হৈছে জল জীৱন মিছন PEC জৰিয়তে আমি জল জীৱন মিছন আজি উদ্বোধন কৰা হৈছে প্ৰায় 130 পৰিয়ালে সেই পানীটো 24 ঘণ্টা পানী পাই থাকিব আৰু সেইটো কোটি টকা আঁচনি সেইটো আমি জল জীৱন মিছন আজি উদ্বোধন কৰিম তাৰ লগে লগে আমি মাৰ্কেট ছেক্টৰৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি 10 কোটি চিফ মিনিষ্টাৰৰ স্পেচিয়েল পেকেজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলঙৰ কাৰণে 26টা সমষ্টিত 10 কোটি টকা সমান্তৰাল হিচাপে আমাক সেই আঁচনিটো দিয়া হৈছে আৰু 260 crores টোটেল কাৰ্বি আংলঙৰ কাৰণে অৰ্পণ দিয়া হৈছে আজি হাৰঘাট MEC সমষ্টিত খনসিং ৰংপি ডাঙৰীয়া নেতৃত্বত আজি উদ্বোধন কৰা হৈছে এনেধৰণৰ আমি স্কুলবিলাকৰ আমাৰ ইয়াত বিধায়ক দৰ সিং ৰংহাঙৰ নেতৃত্বত তেখেতে সেই আঁচনিটো দিয়া হৈছে 50 লাখ টকা স্কুল বিল্ডিঙো আজি আধালা স্থাপন কৰা হৈছে আৰু লগতে আমি ৰাজহুৱা মিটিং হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন চমু চাপি আহিছে আজি হাওড়াঘাটৰ পৰা আপুনি নিৰ্বাচনী ৰণৰংগ আজি যিটো হৈছে এইটো কাৰণে আহিছোঁ অকলেতো নহয় আমি চৰকাৰৰ যিবিলাকৰ আঁচনি লৈছে এই এটা বছৰত যিটো চৰকাৰৰ আঁচনি যিবিলাকৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যিবিলাক আঁচনি আমি গ্ৰহণ কৰিছে সেইবিলাক আমি উদ্বোধন কৰিব আহিছোঁ আৰু লগতে ৰাজহুৱা সভাতে আজি
আপুনি যুদ্ধ ঘোষণা কৰিছে হাওৰাঘাটৰ পৰা নিৰ্বাচন যুদ্ধ নাই ইয়াতে চবেই ইয়াত বিজেপি আৰু আপোনালোকৰো যি বিজেপি চবেই বিজেপি ইয়াতে আপোনালোকৰ বিজেপি নহয় নেকি চবেই বিজেপি মানুহে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন হোৱা নাই নেকি ইয়াতে পৰিৱৰ্তনটো হৈছে কাৰ্বি আংলং শান্তি হৈছে শান্তি হোৱা নাই নেকি এতিয়ালৈকে এতিয়া কোনো সংঘাত নাই ইয়াতে যেতিয়া শান্তি হোৱাৰ লগে লগে আমি উন্নয়নমূলক কামবিলাকৰ আমি আগুৱাই লৈ যাব পাৰিম টিকেট দাবিদাৰটোতো টিকেটটো বহুতো থাকিব পাৰিছে টিকেট বিচাৰাটো কিন্তু যোনে ভাৰতীয় জনতা পাৰ্টি টিকেট ফুলনি পেন নিউজ এজেন্সি ৰিপৰ্ট কাৰ্বি নিউজ